নমস্কাৰ বন্ধু বান্ধৱীসকল, মই নিৰ্মালী ছেকেণ্ড ব্লকলৈ আদৰিলোঁ। ইয়াত তেতেলীৰ আচাৰ বনাই আছোঁ। ৰেচিপিটো দি দিলোঁ। তেতেলীখিনি ভালদৰে খচি গুটিবিলাক উলিয়াই লৈ চেকি লৈছোঁ আৰু এয়া ৰ'দত শুকাবলৈ দিছোঁ। সঘনাই লাৰি চাৰি থাকিব লাগে, নহ'লে পানীটো শুকাই নাযায় সহজতে। এয়া নেক্সট দিনাখন এনেকুৱা হ'ল। বেছি শুকাব নালাগে আৰু বেছি শুকালে পিছত দিগদাৰী হৈ যায়। এতিয়া মই ইয়াতে গৰম তেল দিম। এইফালে গুড় পগাবলৈ দিছোঁ। জুলীয়া গুড় দিম মই। জুলীয়া গুড় দিলে আচাৰখিনি খাবলৈ বেছি ভাল লাগে। ইয়াত তেল গৰম কৰিম। এতিয়া তেল গৰম কৰি ইয়াত দি দিলোঁ। গুড়খিনি পগাই আছোঁ। এইখিনি পগোৱা হ'লে ভালদৰে চেকি ল'ম, তাৰপিছত তাত মিহলি কৰি দিম। ইয়াত তেল দিয়াৰ পিছত এনেকুৱা হ'ল তেতেলীখিনি। এতিয়া ইয়াত মই গুড়খিনি ঢালি দিলোঁ। গুড়খিনি কিন্তু চেকি ল'বলৈ নাপাহৰিব। গুড়ত লেতেৰা কিছুমান থাকে নহয়, খাবলৈ বেয়া লাগে। এতিয়া ভালদৰে মিহলাই দিম। বিশেষ কৰিবলগীয়া একো নাই, অতি সহজ। এইটো আচাৰ বনাই খাবচোন, খুবেই ভাল লাগে। মছলা এইখিনিয়ে দিম। এয়া গৰম মছলা, ঘৰত বনাই লোৱা মছলা, ধনিয়া গুড়ি, জিৰাৰ গুড়ি, এই অকণমান চাট মছলা, জলকীয়া গুড়ি আৰু কাশ্মীৰী জলকীয়া গুড়ি, ক'লা নিমখ, হালধি আৰু নৰ্মেল নিমখ, এইখিনিয়ে মছলা। এতিয়া মছলাখিনি দি ভালদৰে মিহলাই আছোঁ। এয়া মোৰ 3 বটল হৈ গ'ল আচাৰ। তেতেলীৰ চচো বনাম মই। ৰেচিপি লাগিলে কমেণ্টত জনাব। ধন্যবাদ।